UPPL চৰকাৰৰ আহাটো বহুত টান এতিয়া বহুত টান যেটো কাৰ্যকলাপ হৈ আছে যেটো জংগল ধ্বংস কৰিলে যেনেকুৱা ষ্টাইলত আপোনাৰ ৰিক্ৰুটমেন্ট তো হলে নিজৰ ছোৱালীক দিয়া মই আকৌ কৈছো নিজৰ ছোৱালীক দিয়া নিজ কন্যাক দিয়া তেতিয়া হলে আমাৰ ৰাইজৰ কি মূল্য আছে ইএম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ যেটো নিজৰ নিজ কন্যাকে ফৰেষ্ট গাৰ্ডত যেটো চাকৰি দিছে এইবিলাক ডিসিশনৰ এগেইনষ্টত আমি থিয় হৈছো ইএমৰ পিয়েৰ ওয়াইফ ডক চাকৰি দিয়াৰ বিৰুদ্ধে আমি থিয় হৈছো যোৱা বিগত 5 বছৰত যেনে ধৰণৰ জংগলটো ধ্বংস কৰিছে ইয়াৰ বিৰুদ্ধে আমি থিয় হৈছো আমি প্ৰশ্ন সুধিছো ইএমৰ ছোৱালী কেনেকৈ চাকৰি পালে তেতিয়া হলে প্ৰমোদ বড়ো ছাৰে তেখেতসকলৰ ওপৰত একো একশন ল'ব নোৱাৰে নেকি একশন লোৱাৰ বিপৰীত তেখেতসকলক উপহাৰহে দি আছে তেতিয়া হলে UPPL চৰকাৰৰ যেটো আমি ভাবি আছিলো গুড গভৰ্নেন্স ইয়া গুড গভৰ্নেন্স ক'ত গ'ল আমি কুৱেশ্যন সুধিছো পোনপ্ৰথমতে সকলোকে মই আপোনালোকক নমস্কাৰ যাচিছো এতিয়া কেন্দ্ৰীয় কমিটি UPPL যেটো সিদ্ধান্ত লৈছে খাম্পা বৰগোহাঞি প্ৰাক্তন ডেপুটি চিফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল তেখেতক 14 চিৰাং দুৱাৰ কনষ্টিটুৱেন্সিৰ পৰা নমিনেট কৰাৰ কাৰণে কণ্টেষ্ট কৰাৰ কাৰণে এই সিদ্ধান্ত আমি ব্লক কমিটি আৰু মই নিজে ব্যক্তি হিচাপে আৰু 14 চিৰাং দুৱাৰৰ ৰাইজে সহজে ল'ব পৰা নাই আৰু মানি ল'ব পৰা নাই ইয়াৰ কাৰণে যেটো 17 বছৰৰ পাপ 17 ইয়াৰ্ছৰ পাপ আমাৰ মূৰত কেন্দ্ৰীয় কমিটিয়ে যেটো জাপি দিব খুজিছে এই জাপি দিয়াটো আমি গ্ৰহণ কৰিব নোৱাৰো ইয়াৰ কাৰণে আমি এই যেটো ডিসিশন এই যেটো তেখেতসকলৰ জাপি দিয়াৰ যেটো ডিসিশন এই ডিসিশনৰ এগেইনষ্টত আমি যাবলৈ আমি ৰাস্তা উলাই লৈছো আজি বিটিআৰৰ চিফ ইএম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ যেটো নিজৰ নিজ কন্যাকে ফৰেষ্ট গাৰ্ডত যেটো চাকৰি দিছে এইবিলাক ডিসিশনৰ এগেইনষ্টত আমি থিয় হৈছো ইএমৰ পিয়েৰ ওয়াইফ ডক চাকৰি দিয়াৰ বিৰুদ্ধে আমি থিয় হৈছো ইএমৰ ক্লোজ ঘৰৰ মানুহবিলাকক চাকৰি দিয়াৰ বিৰুদ্ধে আমি থিয় হৈছো আৰু যোৱা বিগত 5 বছৰত যেনে ধৰণৰ জংগলটো ধ্বংস কৰিছে ইয়াৰ বিৰুদ্ধে আমি থিয় হৈছো 14 চিৰাং দুৱাৰ অঞ্চলৰ ৰাইজৰ দুখ বিপদ বেদনা এইবিলাকৰ লগত আমি থিয় হৈছো আৰু সেইবোৰ সময়ত আমাৰ ইএম তেখেতসকলে খাম্পা বৰগোহাঞি তেখেতসকলে ক'ত আছিলে আমি প্ৰশ্ন সুধিছো আমাৰ চেয়াৰমেনত ছোৱালী কেনেকৈ চাকৰি পালে আমি প্ৰশ্ন সুধিছো ইএমৰ ছোৱালী কেনেকৈ চাকৰি পালে তেতিয়া হলে প্ৰমোদ বড়ো ছাৰে তেখেতসকলৰ ওপৰত একো একশন ল'ব নোৱাৰে নেকি একশন লোৱাৰ বিপৰীত তেখেতসকলক উপহাৰহে দি আছে তেতিয়া হলে UPPL চৰকাৰৰ যেটো আমি ভাবি আছিলো গুড গভৰ্নেন্স ইয়া গুড গভৰ্নেন্স ক'ত গ'ল আমি কুৱেশ্যন সুধিছো মই বেছি কথা নকওঁ আমি ব্লক কমিটি আছে ৰাইজ আছে ইউথ কমিটি আছে বিভিন্ন সেল আছে আমি এই আমাৰ 14 চিৰাং দুৱাৰ ৰাইজৰ হৈ থিয় দিবলৈ আমি প্ৰস্তুত হৈছো আৰু আহি থকা 2 তাৰিখত মই নিজে প্ৰাক্তন ব্লকৰ প্ৰেসিডেন্ট আৰু সকলো আমাৰ সতীত হৈ আমি ইন্ডিপেন্ডেন্ট হিচাপে নমিনেশন দিবলৈ আমি সাজু হৈছো অমান্য কৰি যিবিলাক ডিসিশনটো ললে এইবিলাক বিপক্ষে আমি আছো যেহেতু আমি ইন্ডিপেন্ডেন্ট খেলি আছে যা ইউপিপিএলৰ ভৱিষ্যত কি হ'ব পাৰে ইউপিপিএলৰ ভৱিষ্যত তেখেতসকলে ঠিক কৰিব কিন্তু আমাৰ ভৱিষ্যত আমি ঠিক কৰি লম
আৰু আমাৰ ভৱিষ্যত কথা নহয়, আমাৰ ৰাইজৰ ভৱিষ্যতটো আমি ঠিক কৰি দিম। ইউপিপিএল চৰকাৰত আহিব পাৰে নে? ইউপিপিএল চৰকাৰৰ অহাটো বহুত টান, এতিয়া বহুত টান। যিটো কাৰ্যকলাপ হৈ আছে, যিটো জংগল ধ্বংস কৰিলে, যেনেকুৱা ষ্টাইলত আপোনাৰ ৰিক্ৰুইটমেণ্টটো হ'লে নিজৰ ছোৱালীক দিয়া, মই আকৌ কৈছোঁ, নিজৰ ছোৱালীক দিয়া, নিজ কন্যাক দিয়া, তেতিয়াহ'লে আমাৰ ৰাইজৰ কি মূল্য আছে? আমাৰ ৰাইজক মূল্য দিব লাগিছিলে, আমাৰ ৰাইজক মূল্যই দিয়া নাই, ইয়াৰ কাৰণে নিজৰ ছোৱালীক চাকৰি দিছে। ইয়াৰ কাৰণে মই যিটো দেখিবলৈ পাইছোঁ, ইউপিপিএল চৰকাৰৰ অহাটো বহুত টান আছে। কিন্তু আমি কৈছোঁ যিটো গভৰ্ণমেণ্ট বনাবলৈ যাব, তেখেতসকলৰ লগতে আমি ইণ্ডিপেণ্ডেণ্ট হৈ জিকি গৈ তেখেতসকলৰ লগত চামিল হৈ যাম। হ'ব, ৰাইজৰ কাৰণে, সুখ দুখৰ কাৰণে আমি লাগি যাম, আমি কাম কৰিম তেখেতসকলৰ কাৰণে। ধন্যবাদ, নমস্কাৰ। কিবা প্ৰমাণ কৰিছে নেকি? আমাৰ যিটো ইউপিপিএল দল বুলি আমি কৈছিলোঁ, এই দলত কি লিডাৰশ্বিপ নাই নেকি? এজন ব্যক্তিক দুটাকে সমষ্টি দিয়া লিডাৰ নাই নেকি? যথেষ্ট লিডাৰ আছে। তেতিয়াহ'লে এজন ব্যক্তি, যি ব্যক্তিয়ে অকল নিজৰ কথা ভাবে, যি ব্যক্তিয়ে নিজৰ কইনাকে চিনি পায়, আমাৰ জনসাধাৰণক চিনি নাপায়, এনেকুৱা ব্যক্তিক দুটা সমষ্টি দিয়াটো আমি ধিক্কাৰ দিছোঁ। আৰু আপুনি যিহেতু নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে চিৰাংগড়ৰ পৰা, ইয়াত আপোনাৰ মূল যুঁজ কাৰ লগত হ'ব বুলি ভাবে? মূল যুঁজ তিনিকণীয়া যুঁজ হ'ব, আৰু তিনিকণীয়া যুঁজৰ মাজত আমি 16,000ত অধিক ভোট পাই আমি জিকি যাম।